নমস্কাৰ। কবিতাৰ শিৰোনাম অপেক্ষা এজাক বৰষুণৰ। কবিতাৰ কথা আৰু আবৃত্তি প্ৰীতি কলিতা। মোৰ পৃথিৱীখনত এজাক বৰষুণ অহা হ'লে ভাল আছিল। মুখলধাৰ অথচ উত্তপ্ত বৰষুণ লৈ আহিলে ভাল আছিল। কেতিয়াও খৰাং দিন নোহোৱাৰ প্ৰতিশ্ৰুতি ভাল আছিল। খৰস্ৰোতা নদী এখন বোৱাই দিলে, যিয়ে উটুৱাই নিলেহেঁতেন মই অথবা আপুনিৰ সমষ্টি। গঢ়ি তুলিলেহেঁতেন আমিৰ পৰা আমিবোৰলৈ এখন সীমাহীন সেতু। মই অপেক্ষা কৰোঁ বৰষুণ জাকৰ। প্ৰত্যেকটো চঞ্চল ৰাতিপুৱাই মই অপেক্ষা কৰোঁ বৰষুণ জাকৰ। বৰষুণ নাহে এতিয়া, হয়তো কোনোদিনেই নাহিব, কৈছিল কোনোবাই। মই উপেক্ষা কৰিছোঁ তেওঁক, মই বৰষুণ জাক বিচাৰিছোঁ। নিৰ্জনতাৰে ভৰা দুপৰ নিশাও মই সাৰে আছোঁ বৰষুণ জাক আহিব বুলি। ৰূপান্তৰ কৰিব খোজো মোক আমিলৈ। আপোনাৰ মাৰ অসুখ, কেঞ্চাৰ হৈছে, খবৰটো পাইছো মই দুদিন পিছতে। কিয় জানো অনুভৱ কৰা নাই কিবা এটা প্ৰচণ্ড দুখ। কিয় জানো ভাহি অহা নাই আপোনাৰ ঘৰলৈ যাওঁতে ভাত নোখোৱাকৈ আহিব নিদিয়া আপোনাৰ মাৰ মোৰ ওচৰত থকা আবদাৰ বিলাক। কিয় মই আমি হ'ব পৰা নাই। ৰিজাল্ট আহিছে। সুজাতাৰ ভনীয়েকৰ 85% হায়াৰ ছেকেণ্ডাৰীত। মোক ফোন কৰিলে, মই নাহাঁহিলোঁ। অথচ তাই মোৰ অন্তৰংগ বান্ধৱী, মই তাইৰ শুভাকাংক্ষী। হাঁহিব নোৱাৰিলোঁ। মোৰ ভাইটিৰ পাৰ্চেণ্টেজ 60। আপুনিয়ে কওক, হাঁহিব পাৰি নেকি মাজত ব্যৱধান 25%? নহয়তো আপোনাৰবোৰ মোৰ। কোৰ্টলৈ যাব লগা হৈছিল সাক্ষী দিবলৈ। প্ৰতিবেশীৰ ঘৰত আক্ৰমণ কৰা ল'ৰাকেইটাক মই চিনি পাওঁ। শাস্ত্ৰত হাত থৈও মই সঁচা ক'ব নোৱাৰিলোঁ, নকলো। বাটৰ কচু গাত ঘঁহিবৰ মন নাই। মই যে ময়েই, আপুনি নহয়তো। গধূলি পায়চাৰি কৰোঁ ৰাজপথত। এক্সিডেণ্ট, ট্ৰাকে খুন্দিয়াইছে এজনক। তেজে তুমুৰলি হৈ পৰি আছে মানুহজন ৰাজপথত। হাস্পতাললৈ নিব লাগিছিল, কোনোবা আহিলে ভাল আছিল। নাহে, কোনোই নাহে। তাতে এক্সিডেণ্ট কেছ, জামেলাত সোমাব নোৱাৰি। সময়ৰো অভাৱ। ময়ো পাৰ হৈ যাওঁ, অতিক্ৰম কৰোঁ মানুহজন ৰাজপথটো ক্ৰমান্বয়ে। অনুভৱ হয় আমি হ'ব লাগিছিল আমিবোৰ। সলনি হ'ব লাগিছিল আমাৰ ধূসৰিত মানচিত্ৰবোৰ। সাজিব লাগিছিল বৰ্তমানৰ পৰা ভৱিষ্যতলৈ আমাৰ বৰ্ণমালাবোৰ নতুনকৈ। বৰষুণ জাক অহাৰ সময় হৈ গৈছে। ৰৈ থাকো বৰষুণৰ বাবে। আমাৰ পৃথিৱীত বৰষুণ জাক আহিব লাগিছিল, যিয়ে মোক আমি কৰিব, বোৱাব সেই নদী, য'ত গঢ়িব সেতু আমিৰ পৰা আমিবোৰলৈ, আমালৈ। অধীৰ হওঁ, অপেক্ষা কৰোঁ মুখলধাৰ অথচ
উত্তপ্ত বৰষুণ জাকক নীৰৱে। ধন্যবাদ।